हेलो गाइस तो आज माघर बिहु उपलक्षे एक लगे भागे खाओ বুলি ভাবিছো আমি কি আয়োজন কৰিছো আপোনালোকক দেখাই আছো আপোনালোকে চাওক তো এয়া অলৰেডি ৰেডি হৈ গৈছে পিয়াজ চিয়াজ এইবিলাক কাটি থোৱা আছে গাহৰি তাৰপিছত মাছ তাৰপিছত ঔটেঙা তাৰপিছত ইফালে ৰঙালাও আৰু আলু কাটি থোৱা আছে ইফালে কিবা পেষ্ট এটা বনোৱা আছে কণ বিলাহী চাওক বেংগলোৰ তাৰপিছতে এয়া মটৰ আপোনালোকে ক'বচোন বেংগলোৰত কোনে কোনে ঔটেঙা খায় ইয়াত খোৱাটো প্ৰায় জটিল হয় কিন্তু তথাপিতো আমি পাইছোঁ যিহেতু খাবলৈ আৰম্ভ কৰিম তাৰপিছত ইফালে অলৰেডি কাৰিকৰ লাগি আছে প্ৰায় হৈ আছে মাছ প্ৰায় হৈ গৈছে প্ৰায় আৰু চলি আছে ইফালে আপোনালোকক দেখাই গৈ আছোঁ কি বনায় এয়া আমাৰ চন্তকৰ ভীমসেন बहुत धुनिया হৈছে দেই লটো চাচোন আপোনালোকে কিমান ধুনিয়া হৈছে ধুনিয়া ইয়া ধুনিয়া আয়ো এটা কথা শুনা আকৌ বিৰাট ধুনিয়া দেই একদম পুৰা তলৰ পৰা আপোনালোকক দেখাম হে বাৰে বাস কি নাইস কি হ্যান্ডসাম বয় বা আহিছো আটা ধেমালিৰ মাজে মাজে সবজি প্ৰায় হৈ আছে চাইছোঁ এয়া মাংস উতলি আছে আৰু মজা বিলাহীখিনি দি দিয়া গৈছে কণ বিলাহীৰ টেষ্ট বেছি ভাল লাগে দেই খাব পৰা হ'ব বুলিয়ে পাইছোঁ আৰু তেল মাংস মোৰ প্ৰিয় তেল মাংস খাই ভাল পাওঁ আৰু মাংসখিনি ইমান খাই ভাল নাপাওঁ যদি দাঁতত লাগি থাকে বাকী বস্তু কি কিবা হৈ আছে আৰু খাব পালে বেছি ভাল লাগে ভাত হৈ গ'ল অলৰেডি ভাত হৈ গ'ল সেইখিনি মাছ আৰু ঔটেঙাৰ জোল ভাতৰ লগত এয়াই হ'ব দেই আমাৰ খোৱা বোৱা ৰেডি হৈ গৈছে এয়া এতিয়া কি বুলি ক'লে হ'ব নাজানো ভাজি বুলি ক'লে হ'ব নে কাজ বুলি ক'লে হ'ব নাজানো তাতে আৰম্ভ হৈ গ'ল বিহু উপলক্ষে ৰঙা ধৰিব আৰু বগা দৰাবিলাকে বগাই ধৰিব আৰু এয়া চালাডখিনি তাৰপিছতে সেয়া সাজ তাৰপিছতে আমাৰ ইফালে দদাইদেউ এজন আহিছে বিহু বুলি আহিল আলহী তাৰপিছতে আমাৰ এইফালে ভীমসেন নাচা বুলি কৈছে লাজ কৰিছে নহয় তাৰপিছতে ইফালে লালপতি বহি আছে ইফালে মই এতিয়া আমি আৰম্ভ কৰোঁ খাবলৈ এইখিনি খোৱাৰ পিছত আৰু কিবা খাব উলিয়াই দিয়ে নাজানো আপোনালোকক দেখাই আছোঁ তো আজিলৈ ইমানটা হৈ গ'ল তো আজি আমাৰ খাদ্য ৰেডি হৈ গ'ল এয়া একচুৱেলি বনিছে কি এই বলটোত আছে আপোনাৰ মাছ আৰু ঔটেঙা আপোনালোকক দেখাইছিলোঁ যে ঔটেঙা আৰু মাছৰ জোল বনিছে ইফালে গাহৰি মাংস আৰু চালাড এটা আছে ভাতখিনি মাঘৰ বিহু যিখিনি মানুহ মোৰ ভিডিঅ' চাইছিলে এইবিলাক মানুহ গম পায় নিশ্চয় যে বহুত দিনৰ মূৰত জহা চাউলৰ ভাত খাব মন গৈছে বুলি এদিনা খাইছিলোঁ এদিনা খাই খুব ইমানেই ভাল লাগিলে যে তাৰপিছত আকৌ মন গ'ল আকৌ এবাৰ খাওঁ বুলি তো এটা ফেষ্টিভেল আহি আছে তো মাঘৰ বিহু ফেষ্টিভেল আহিয়ে গ'ল আৰু তো আকৌ এবাৰ আজি জহা চাউলৰ ভাতেৰে মাছ আৰু ঔটেঙা গাহৰি আৰু চালাডেৰে খাম বুলি আমি লাগি আছোঁ তো ইমানে আমি এটা খাবলৈ আৰম্ভ কৰিম আপুনি কিবা কবি নেকি কি ক'ম আৰু মাঘৰ বিহু এতিয়া এনজয় কৰিছোঁ তো ঔটেঙা আৰু মাছৰ জোল আৰু গাহৰি মাংস ৰঙালাও আলু আৰু মটৰ লোকেল মটৰ এতিয়া ছিজনত মটৰ পায়েই আৰু চালাড চব মিলাই আৰু জহা চাউলৰ ভাত খাম বুলি আৰু মাঘৰ বিহু উপলক্ষে আৰু আমনি মাৰিছোঁ আৰু লাহে লাহে এইফালে গিলাচ দিয়া নাই নেকি পানী আমাৰ গাঁৱৰ বিষয়ে গাঁৱৰীয়া আৰু বিনাহে গম পাব ন মোৰ ভিডিঅ' চাই থকা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
তো আজিলৈ ইমানতে এৰিলোঁ। টাটা, বাই বাই। কিবা যদি ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক, এটা কমেণ্ট, আৰু যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাব। আজিলৈ আৰু চিলড্ৰেন, টাটা, বাই বাই।